আজি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা মই সুধিব বিচাৰিছোঁ। আপুনি যে ক'লে যে বান সাহায্য এনেকৈ বাকচ লৈ বা স্কেনাৰ দি এনেকৈ লোৱাটো বন্ধ কৰক, ঠিক আছে। এই যে মানুহখিনি যে দুসপ্তাহ দিন যে বানত ডুবি আছিলে, আপুনি দুসপ্তাহৰ পিছত যে ভৰি দিলে, মানে আপুনি গম পাইছে চাগে তাত অখিল গগৈ ডাঙৰীয়াই গোটেই মানুহৰ মন জয় কৰি আছে, বোকাই পানীয়ে একেলগে খাইছে শুইছে। আপুনিতো এ চি ৰুমত বহি বিন্দাছ আছিলে, আপোনাৰতো এটা ভিডিঅ' আপডেটো দেখা নাই। তাৰ পাছত যে আমাক বিলাকক কৈছে যে ৰাইজে এইখিনি কাম নকৰিব, মই কোৱাৰ লগে লগে বন্ধ কৰি দিব। কিয় বন্ধ কৰিম? ইমান দিন আপোনালোক ক'ত আছিলে, বা আপোনাৰ সেই মানুহখিনি ক'ত আছিলে? কি আমাক মূৰ্খ বুলি ভাবিছে নেকি? আমি পাগল নেকি? আমি কি আমাৰ চখ লাগিছে যে আমি বাকচ লৈ স্কেনাৰ দি মানুহক যে এই ভিক্ষা মাগি মাগি 1 টকা দিয়ক 10 টকা দিয়ক আমি সেই মানুহখিনিৰ ওচৰলৈ যাওঁ বুলি ক'বলৈ আমাক পাগল বুলি ভাবিছে? আৰু আপুনি মিডিয়াৰ আগত বুকু ডাঠ কৰি যে আপুনি এইখিনি নকৰিবলৈ বন্ধ কৰক বুলি কোৱাতকৈ আপুনি সেইখিনি মিডিয়াৰ আগত ক'ব লাগিছিলে, ৰাইজক ধন্যবাদ দিছোঁ বুলি আপুনি এবাৰ ক'ব লাগিছিলে। কাৰণ আপুনি কৰিব নোৱাৰা কাম আমাৰ গোটেই ৰাইজে কৰিলে, এতিয়াও কৰি আছে। এতিয়া আপোনালোকে এতিয়াও কি কৰিছে? 15,000 টকা দিছে। আপোনালোকে 15,000 ঠাইত আপোনালোকে 5 লাখকৈ দিলেও আপোনালোকৰ পইচা কমি নাই। গতিকে আপোনালোকে প্ৰত্যেকখন ঘৰত 5 লাখকৈ দিয়া ব্যৱস্থা কৰক। তাৰ পাছত আমাৰখিনিক ক'ব যে এইটো নকৰিব সেইটো নকৰিব। যদি প্ৰথম বানপানী হোৱা দিনাই যদি আপুনি এবাৰ নিউজত ক'লে হয় যে ৰাইজ ওলাই নাহিব, মই মোৰ পকেটৰ পইচা দিম, তেতিয়া কোনো নগ'ল হয়। আপোনালোকে যেতিয়া ভোটটো বিচাৰিবলৈ যায় আপোনালোকেতো কাকতি মিনতি কৰে, ভোটটো দি জিকাই দিয়ক আৰু জিকিমেই বুলি বুকু ডাঠ কৰি কয়। এতিয়া কি হ'ল? আপুনি দুসপ্তাহ পিছত সেইডোখৰ জেগাত ভৰি দিছে, আমাক কথা ক'ব আহিছে। আজি সেইখিনি মানুহৰ ওচৰত আমাৰ ৰাইজ নথকা হ'লে, আমি যদি ভিক্ষা খুজি পইচা আমি নোতোলাৰ হ'লে সেইখিনি মানুহ হাজাৰ মানুহ মৰি থাকিলে হয়, কেতিয়াও সেইখিনি মানুহ জীয়াই নাথাকিলে হয়। আপুনি এ চি ৰুমত বহি আপুনি সেইটো বুজি নাপাব। আপুনি যাওক অখিল গগৈ ডাঙৰীয়া নিচিনাকৈ বোকাই পানীয়ে। আমাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, এককাল পানীত আমি পানীৰ মাজে মাজে সেই মানুহখিনিৰ ওচৰলৈ গৈছোঁ, আমি সাধাৰণ জনতা। আপুনিতো বৰ কয় আমাৰ সোণৰ অসম আমি গঢ়িব লাগিব। এতিয়া আপুনি গঢ়িছে নেকি? মানুহৰ একাউণ্টত 15,000কৈ সোমালে নহ'ব, মানুহৰ একাউণ্টত 5 লাখকৈ সোমাব লাগিব প্ৰত্যেকখন ঘৰত। তেতিয়া আপোনাৰ এখন সোণৰ অসম হ'ব। গতিকে আৰু আপোনালোকক মোৰ ভিডিঅ' দি এটা ৰিকুৱেষ্ট কৰিম, প্ৰত্যেকখন গাঁৱত ভাল মানুহ দিয়ক, যাতে আপোনালোকৰ সেই ধনখিনি দালাল কিছুমানৰ পকেটত